বাল বাল বাচা গেলা গেলা ছাগলী পাই এতিয়া পুইলি দেন ओके गाइस बहुत दिনৰ মূৰত আজি বাইক ৰাইড এটা কৰিব লৈছোঁ মানে আজি আছে ভাৰতৰ গণতন্ত্ৰ দিৱস বা ৭০তম তো সেইবাবে আজি মানে এটা শ্বৰ্ট ৰাইড এটা কৰিব লৈছোঁ লগৰ লগত তো এতিয়া অলমষ্ট মানে 6:30 হৈছে আৰু আজি এটা বাইক ৰাইডৰ এটা মটো ব্লগ বনাম তো ফাৰ্ষ্ট মানে বাইকখন অলপ ৱাৰ্ম আপ কৰি ল'ম আৰু তাৰপিছত ওলাই যাম আৰু আপোনালোকে ৰাস্তাতে লগ পাম তো বলক দেৰি হৈছে লগৰবিলাক ওলাই গ'ল তো বলক बैग लेकर बैग खोल के देखो कौन बोलो अच्छा तालाब लगे আছে बहुत सारे ब्लैक बैग डॉक्यूमेंट हां 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 करेंगे कैमरा वगैरह घुरी আহিবি নেকি हां घुरी এই অসমৰ মানে ডিব্ৰুগড় ঠিক আছে আহিছোঁ দেই থেংক ইউ আমি যাম তো আইএলপি বনাই ল'লে ভাল হ'ব কাৰণ আগলৈ যোৱা হ'ব হাউলিয়াংলৈ তো তাকে ইয়াতে বাইক হেৰি কৰি দিওঁ ওলা बाल बाल बचा गला गला ছাগলী পাই এতিয়া পুইলি দেন তো ওকে গাইস আহি পালোহি মানে এখন আলুবাৰী ব্ৰিজ তো আলুবাৰী ব্ৰিজৰ অলপ মানে ষ্টপেজ ৰাখিছোঁ আৰু ইয়াৰ পৰা মানে তেজু বেছি মানে হাফ এন আৱাৰ হয় তো তেজু গৈ মানে তাত লাঞ্চটো কৰিম আৰু হাউলিয়াং ফালে ওলাই যাম তো এনেকুৱা আৰু আগত আছে কেইজনমান আৰু লগৰ তো তেনেকুৱা আৰু এইটো চাওক আপোনালোকে চাৰিফালে লেণ্ডস্কেপ এইবিলাক চাওক আৰু আগলৈ ওলাই যাম মানে হাউলিয়াং সাইডত যদি পাওঁ মানে হাউলিয়াং যাম যদি সম্ভৱ নহয় মানে ঘূৰি আহিম দেখাবলৈ চেষ্টা কৰিম ভাল ভাল জেগা মানে অৰুণাচলৰ হাউলিয়াং সাইডে আজিলৈকে এখনো অহা নাই তো এইফালে ডংকন সোণোৱাল চালিয়াবয় এইফালে হিৰো চালিয়াবয়টো বিপ্লৱ সোণোৱাল এইফালে এজন আছে সুমন সোণোৱাল মডেল আৰু এইফালে ভাইটি দুজনমান আছে তো ইমানেই তো বাইকবিলাক সেইটো ভিউটো এনেকুৱা চাৰিকাষে তো ভাল লাগিছে গোটেই ৰাতিপুৱাই ওলাই আহিলোঁ তো এতিয়া পাইছোঁহি মানে তেজু পোৱাগৈ নাই তেজু মানে আৰু হাফ এন আৱাৰ লাগিব তো গৈ থাকোঁ আৰু তেজুতে লাঞ্চটো কৰিম তাৰপিছত আগলৈ যাম আৰু বহুত দিনৰ মই ৰাইডত আহিছোঁ ভাল লাগিছে মানে এইটো এটা চাৰিআলি হয় তো আমি যাম তেজু চাইডে তেজু যাব হ'লে আপোনালোকে সোঁফালেদি টাৰ্ণ ল'ব লাগিব তো বাওঁফালেদি যদি যাওঁ আপোনালোকে ৰয়িং পাবগৈ
তো এইটো তেনেকুৱা আৰু আমি সোঁফালেদি যাম তো এতিয়া ষ্ট্ৰেট গৈ থাকিলে আমি তেজু টাউন পাই যাম তেজু টাউনৰ পৰা অলপ আগলৈ গ'লে মানে হেৰি পাম তেজু পালোহি তো তেজুত ফ্ৰাইড ৰাইচটো খাই লৈছোঁ ইফালে বেলেগ বেলেগ লৈছে চবে তো খাই মেলি ওলাই যাম আৰু ফ্ৰাইড ৰাইচ খাই আছোঁ crashing into earth. I'm spinning out of the orbit, shooting off and it hurts. সব লগৰবোৰ নিজৰ কিছুমান কামত এংগেজ হৈ থাকে তো নোৱাৰে তো আজি ছাডেন মানে কালি প্লেনিং হ'ল বোলে হেৰি ওলাই যাম 26 জানুৱাৰী তো ওলাই যাবলগীয়া ক'লাটো তেনেকৈ আহি দিয়া হ'ল আৰু এইফালে নামচাইফালে এটা প্লেচ আছে হাইলিয়াং ओके गाइस पालो ही व्यू पॉइंट নহয় এটো ভিউ পইন্ট হে হলা বহিব পৰা তেনেকুৱা টাইপৰ আছিলে যে কি হ'ল হে ও এইটোৱে তো এইটোৱে আমি অহা ৰাস্তাটো এইটো তলে তলে এইফালে এইটো এনেকৈ কৰি কেনে এনেকৈ কৰি তো এইফালে উঠি মেলি এইটোৱে ভিউ পইন্ট আছিলে কিন্তু এতিয়া বেলেগ দেখিছোঁ দেখোন মানে হা অঁ এইটো ভিউ পইণ্টটো মানে ইয়াত আগতে ধুনীয়াকৈ জেগা এটুকুৰা আছিলে এতিয়া কি হ'ল জানো লেণ্ডশ্লাইড হৈ খহি গ'ল চাগে এটুকুৰাত তো তেনেকুৱাই লাগিছে তো এইটো বোলে ভিউ পইণ্টটো নহয় বোলে আৰু আগত ভিউ পইণ্ট এটা আছে মই ভাবিছিলোঁ এইটোৱে নেকি বোলো লেণ্ডশ্লাইড হৈ গ'ল তো এনেকুৱা হৈ গ'ল তো তেনেকুৱা কথা নহয় আগত বোলে ভিউ পইণ্টটো আছে হা কি ক ৰেছ লাগো নেকি ৰেছ ঐ বিপ্লৱে এই আগত দেই বহুত দিনৰ মূৰত আজি ৰাইডত ওলাই আহিলোঁ দেই কি ভিডিঅ' হৈ আছে এইফালে সুমনে গিম্বল লগাইছে কি শ্বট লয় তাকে এইফালে বিপ্লৱে একদম ডিলাৰত বাইকবিলাক লাইন কৰাই যে তেনেকুৱা কৰাইছে একদম পুৰা চিজিল কৰিছে আহি আমি পালোহি হাইলিয়াং যোৱাৰ অলপ আগত মানে হাইলিয়াং আৰু ইয়াৰ পৰা 50 কিলোমিটাৰমান হ'ব তো ইয়াতেই মানে আজি জাৰ্ণিটো শেষ কৰোঁ মানে আগলৈ আৰু নাযাওঁ মানে গৈতো তেনেকৈ লাভ নাই আৰু গ'লে মানে একেবাৰে গ'লে কিবিথলৈ যদি যাওঁ তেতিয়াহে ভাল হ'ব তো এতিয়াতো কাৰো তেনেকৈ এতিয়া সময় নাই তো আজি ওলাই আহিছিলোঁ গণতন্ত্ৰ দিৱস হিচাপে আৰু মানে চবৰে মানে আজি ফ্ৰী আছিলে তো তেনেকুৱা আৰু গ'লে মানে কিবিথো যোৱাটো হ'লে ভাল আছিলে তো কিবিথো যাবলৈ এতিয়া কাৰো তেনেকুৱা মানে ফ্ৰী নাই মানে কিবিথো যদি যাওঁ এদিন মানে সম্পূৰ্ণকৈ লাগিব তাত থাকিবলৈ লাগিব থাকি মেলি এক্সপ্ল'ৰ কৰিব বেলেগ এদিন আকৌ যাম
তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ইমানতেই আজি ভিডিঅ'টো শেষ কৰোঁ তো ধন্যবাদ জয় আই অসম বাই বাই Dime lo que tú quieres de mi coqueta. Sé lo que te gusta es salir y se suelta. Cuando